সেট হ'ব 40টা সেট আমি আলোচনা কৰিছোঁ 40টা সেট আমি ক্লিয়াৰ এপসু প্ৰেসিডেন্ট আহ্বান জনাব আমিতো সকলোকে আহ্বান জনাইছোঁ যিসকলে নিকা দুৰ্নীতিমুক্ত চৰকাৰ গঠন কাৰণে বিচাৰে সকলোকে আমি আহ্বান জনাম আৰু এই মুহূৰ্তত প্ৰমোদ বড়ো ডাঙৰীয়া এপছুৰ পৰা অব্যাহতি ল'লে আৰু NDB হিচাপে এতিয়া ডিছবেণ্ড হৈ যাব গতিকে NDB সকলোৱে মানে এতিয়া মানে চিভিল ছ'চাইটি হৈ যাব তো গতিকে প্ৰক্ৰিয়াটো হ'ল তেওঁলোকে যিটো চুক্তি কৰি আহিছে দায়বদ্ধতা আছে ৰাইজৰ প্ৰতি গতিকে প্ৰক্ৰিয়াটো এইবাৰ ৰাজনীতি হ'ব গতিকে আমি আশাবাদী তেওঁলোকে ৰাজনীতিত জড়িত হৈ পেলাই এই যিখিনি চুক্তিবদ্ধ হৈ গ'ল চুক্তিৰ যিখিনি ইমপ্লিমেণ্টেশ্যন কৰা আছে তেওঁলোকৰ কমিটমেণ্ট এই ৰাজনীতিৰ দ্বাৰাই তেওঁলোকে এই কমিটমেণ্টটো পালন কৰাৰ কাৰণে চেষ্টা চলাব আৰু UPP দলৰ পৰা আমি তেওঁলোকক আদৰি জনাম ইলেকশ্যন ঘোষণা আজিলৈকেও দিয়া হোৱা নাই কেতিয়া হ'ব কেতিয়া নহ'ব তো গতিকে এটা ছিষ্টেমেদি আমি কৰিম আৰু ৰাজনৈতিক দলবিলাকে নিজৰ নিজৰ ষ্টাইলত ঘোষণাটো কৰি যাব আৰু BPF যে কৰদৰ্শী কৰিছে আমি গম পাইছোঁ তেওঁলোকৰ মাজত যে কণ্ডল চলিছে আৰু কৰদৰ দিয়াৰ কাৰণটো হ'ল ভিতৰে যি ধৰণৰ মানে টনা আজৰা হৈছে কোনোবা যে পলাব পাৰে সেই কথাখিনি তেখেতে ধৰিব পাৰিছে গতিকে সেই EMবিলাকক ৰখাৰ এটা ছাত্ৰ আছে তাতো আমি শুনিছোঁ এইটো ৰিভিউ হ'ব পাৰে গতিকে যিটো সিদ্ধান্ত তেখেতে কৰিছে সেই সিদ্ধান্তত যিসকলে টিকেট পাইছে তেওঁলোকেও গম নাপায় তেওঁলোকৰ যিবিলাক মানে যিটো কাৰ্যকৰী সভা যিখিনি মেম্বাৰ আছিলে তেওঁলোক কিছুমানে গম নাপায় তো নিজৰ সিদ্ধান্ত মৰ্মে তেখেতে কৰি দিছে গতিকে বহুত ভিতৰত কণ্ডলটো চলিছে আমি গম পাওঁ গতিকে তথাপিও ঘোষণা কৰাটো নিজাববীয়া BPF হিচাপে তেওঁলোকে ঘোষণা কৰিছে আমাৰ ক'বলগীয়া একো নাই আমাৰ UPPL আমাৰ অহা 21 আৰু 22 তাৰিখে বিজনীত আমাৰ অধিৱেশন হ'ব আৰু সেই অধিৱেশনত আমি সম্পূৰ্ণ আমাৰ ৰণনীতি আমি তৈয়াৰ কৰিম আৰু কোনটো চিটত কাক দিয়া হ'ব কেনেকৈ দিয়া হ'ব সেইটো কেনেকৈ কৰিব ইয়াৰ পাৰ্টিৰ যিটো ৰণনীতি তৈয়াৰ আমি সেই অধিৱেশন আমি কমপ্লিট কৰিম UPPL এলায়েন্সৰ কথাটো বা হোৱা নোহোৱা গোটেই কথাখিনি আমি অধিৱেশনত আমি আলোচনা কৰিম এটা কথা স্পষ্ট যে যিটো ৰাজনীতিক দল সমবাপন্ন কোনোবা দলৰ লগত যদি আলোচনা যদি প্ৰয়োজন আছে আমি নিশ্চয় আলোচনা কৰিম আমাৰ কথাটো হ'ল এইবাৰ যিটো BTAD সলনি পেলাই BTR আহি গ'ল পুৰণা চৰকাৰ ইয়াত মানে পৰিৱৰ্তন ঘটাই নতুন চৰকাৰ ইয়াত বহুৱাব ৰাইজে তো গতিকে অনাগত দিনত নতুন চৰকাৰখন হ'ব সকলো জাতি জনগোষ্ঠীক আঁকোৱালি পেলাই সমমৰ্যাদাৰ সম উন্নয়নৰ কাৰণে কাম কৰিব টোটেলি ইয়াত উগ্ৰপন্থী নাই সশস্ত্ৰ সংগঠন নাই আন্দোলনৰ শেষ গতিকে স্থায়ী শান্তি ইয়াত প্ৰতিষ্ঠা হৈ গ'ল এইবাৰ ৰাইজে শান্তিৰ ভাতৃত্ববোধ ৰক্ষা কৰি পেলাই অনাগত দিনত এটা নিশা দুৰ্নীতিমুক্ত চৰকাৰ নিশ্চয় ৰাইজে প্ৰতিষ্ঠা কৰিব আৰু UPPL ইয়াৰ বিকল্প হিচাপে ৰাইজৰ মাজত যাওঁ আৰু ৰাইজে UPPL চৰকাৰ গঠন কৰিব আজি 5টা বছৰৰ আজি লাষ্ট ছেশ্যন আছিলে গতিকে সেই ছেশ্যনত তেখেতৰ থকাটো ভাল আছিলে আমি সকলোৱে লগ লগাৰ এটা সুবিধা আছিলে তেওঁলোকে নাহিলে কিন্তু আমাৰ ডিপুটি চিফ মহোদয়ৰ অলপ অসুবিধা আমি গম পাইছোঁ তেখেতৰ কথাটো বেলেগ চিফ মহোদয় ইয়াৰ উপস্থিত থকাটো ভাল হ'লেহেঁতেন তেখেতে থকাৰ কাৰণে হয়তো সাহসো হোৱা নাই সেই কথাখিনি আমিও অনুমান কৰিছোঁ আজি যে লাষ্ট ছেশ্যনত তেখেতে উপস্থিত হ'ব পৰা নাই আৰু এতিয়া লাষ্ট হ'ব এছেম্বলিত তেখেতে আকৌ ঘূৰাই নাহিব আৰু আমি লগ নাপাম তেখেতক বাজেটতো পঢ়াও নহ'ল বাজেট তেখেতেও পঢ়াও হোৱা নাই কাৰণ উপস্থিতি নাই কালি হ'ব নেকি কালি আকৌ আছে বাজেট পাছ কৰিব লাগে আজি মানে ইণ্ট্ৰডিউচ কৰিছে তো অহাকালি তেখেতে আহিব নাহে আমি নাজানো কিন্তু লাষ্ট ছেশ্যন হিচাপে তেখেতে থকাটো উচিত আছিল আমি সেইটো ক'ব বিচাৰিছোঁ তেখেতে আৰু এই লাষ্ট ছেশ্যনত নহাৰ অৰ্থটোৱে তেখেতে আৰু চিৰদিনৰ কাৰণে সেই এছেম্বলিত সোমাব নোৱাৰিব এটা কথা আমি ক'ব লাগিব